108 বছৰ বয়সত নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ সকলোৰে অতি প্ৰিয় ব্যক্তিগৰাকীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীগৰাকীয়ে ৰাখত বগলীৰ মুখা পৰিচালনা কৰি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰা বুটলিছিল প্ৰশংসা বংশীধৰ দত্ত বিশিষ্ট মুখা শিল্পী অৱসৰপ্ৰাপ্ত শিক্ষক তথা ৰাষ্ট্ৰীয় শিল্পী আৰু ৰাজ্যিক পেঞ্চনাৰ শতায়ুগৰাকী বংশীধৰ দত্তৰ বিয়োগত মাজুলীৰ সাংস্কৃতিক জগতখনলৈ আহি পৰিল এক বৃহৎ শূন্যতা বগলী ককাৰ মৃত্যুত সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিছে চাবলৈ গ'লে 107 বছৰ 3 মাহ কিন্তু আমি 108 বছৰ বুলিয়ে কওঁ যিহেতু মাৰ্চত এবছৰ ধৰি লওঁ দেউতা 1918 চনৰ 4 জানুৱাৰী জন্ম হৈছিল কেৰেলা গাঁৱত পিতৃ আছিলে স্বৰ্গীয় বেজিয়া শইকীয়া দত্ত দেই ককাই শইকীয়া লিখিছিলে তাৰ আগত দত্তটো উপাধি লিখিছিলে আৰু মা আছিলে আইকন দত্ত তেখেতৰে 3টি পুত্ৰ 5জনী কন্যা আটাইকেইজনী বিবাহিত আটাইকেইটা ল'ৰাই বিবাহিত দেউতাৰ মৃত্যুৰ সময়ত ভাবিলে আচৰিত এটা কাহিনী দেউতাই নাতিৰো নাতি বিয়া লিখিছে সুদীৰ্ঘ 108 বছৰৰ পাছত আজি মাতে কথাই আমাক এৰি থৈ এই সংসাৰৰ পৰা গুচি গৈছে বগলী ককা নামে খ্যাত তেখেত এজন শিল্পীয়ে নহয় তেখেত এজন সমাজ সংগঠক এজন সুশিক্ষক আছিল তেখেতে শিক্ষাৰ জগতখন প্ৰসাৰিত কৰাৰ লগতে এই কেৰেলা গাঁৱত জন্মগ্ৰহণ কৰি মাজুলীৰ বিভিন্ন স্থানত তেখেতে বহুতো গাঁও প্ৰতিষ্ঠা কৰিছিল আৰু বগলী ককা নামে খ্যাত হৈ তেখেতে ৰাজ্য চৰকাৰৰ পৰা যি পেঞ্চন বা কেন্দ্ৰীয় চৰকাৰৰ পৰা পেঞ্চন পাবলৈ তেওঁ সক্ষম হৈছিল আৰু তেখেতৰ ক্ষতিত আজি অকল মাজুলীবাসীৰটো ক্ষতি নহয় সমগ্ৰ ভাৰতবাসীৰ এটা উপৰন্ত ক্ষতি হৈছে যিহেতু 108 বছৰ বয়সলৈকে মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতে সশৰীৰে তেখেতে মৃত্যুক আঁকোৱালি লৈছে মৃত্যু এটা চিৰন্তন সত্য সকলোৱে জানে সকলোৱে জ্ঞাত তেখেতে তেখেতৰ 3টি পুত্ৰ 5জনী কন্যাক সম্পূৰ্ণ বিবাহবাসত আবদ্ধ কৰাই তেখেতে আজি ইয়াৰ পৰা মেলানি মাগিছে তেখেতৰ এই ক্ষতিত আমি গাঁওবাসী হিচাপে বা অঞ্চলবাসী হিচাপে গভীৰ দুখ প্ৰকাশ কৰিছোঁ লগতে তেখেতৰ যি শোকসন্তপ্ত পৰিয়াল সেই পৰিয়াললৈও আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ